আছে দুদিনমান আগত মই আপোনাৰ ভিডিঅ' ৰাখিছোঁ কিমান গৰম আছিল গুৱাহাটীত মানে ঘূৰিব নোৱাৰা 48 38 এনেকুৱা হৈছিল গৰম আৰু মানে ভাবিছোঁ কি কেতিয়া ঠাণ্ডা আহিব কেতিয়া বৰষুণ আহিব ভাবিছোঁ আৰু যোৱাকালিৰ পৰা এনেকুৱা বৰষুণ দিছে ৰাতিটো মানে শুব পৰা নাই ধুমুহা বতাহ এই ঘণ্টাত 50-60 কিলোমিটাৰ স্পীডত আহিছে আৰু এই বতাহজাক বহুত দূৰৰ পৰা আহিছে ভাৰতবৰ্ষৰ ৰেমাল নাম বতাহটোৰ নাম আৰু এইটো গুৱাহাটীত কমচে কম 5 দিন থাকিব ঘৰৰ অৱস্থা কি হৈছে চাওক কিমান স্পীডত বতাহ দি আছে গছবিলাক চাওক কেনেকুৱা হৈ গৈছে স্পীডত বতাহ এই গুৱাহাটীৰ অৱস্থা ইমান ডাঙৰ বতাহ দি আছে এনেকৈ বতাহ গোটেই ৰাতিটো দি আছে ৰাতি কমচে কম 1 বজাৰ পৰা এনেকৈ ধুমুহা বতাহ দি আছে কিমান গছ ভাঙি গৈছে বতাহ ৰখা একো নাম আমাৰ ঘৰৰ অৱস্থা চাওক ফুল চুল ভাঙি সকলো শেষ সেইদিনাখনতো বতাহ দিওঁতে ভাঙিছিলে আৰু এতিয়া আমাৰ যে পাহাৰত যিখিনি মানুহ দুখীয়া মানুহ বাস কৰে গুৱাহাটীত বা গাঁৱত দুখীয়া মানুহখিনি একজাক বতাহ বৰষুণ যদি আহে ধুমুহা বতাহ আহে ঘৰখন সপোনৰ যিখন ঘৰ সেইখন ভাঙি গ'লে বহুত দুখ হয় এবাৰ যদি ঘৰটো ভাঙি লৈ যায় তেতিয়া সেইখন ঘৰ আৰু এবাৰ বনাবৰ কাৰণে কিছুমান মানুহৰ পইচা থাকে আৰু কিছুমানৰ নাথাকে যিখিনি পইচা থাকে তেওঁলোকেতো ঘৰটো আৰু এবাৰ মেৰামতি কৰি লয় কিন্তু যিখিনি দিন হাজিৰা কৰা মানুহে ঘৰটো কিবা কৰি বনাইছিলে আৰু কিন্তু ভাঙি যোৱাৰ পিছত আৰু কেনেকৈ বনাব তেনেকৈ ভঙা ঘৰটোতে জীৱনটো অতিবাহিত কৰি থাকে আৰু কিন্তু বহুত দুখ হয় মানে আমাৰ দৰে সাধাৰণ যিবিলাক দুখীয়া মানুহ বহুত জীৱনটো বহুত দুখৰ হয় কেতিয়াবা বেমাৰ আজাৰ হৈ মানুহবিলাকৰ জীৱনত দুখ আহে নামি আৰু কেতিয়াবা বতাহ বৰষুণ যেনেকৈ যোৱাকালি বৰষুণ যেনেকৈ আহিল বতাহ বৰষুণ সেইবিলাক সেনেকৈ ঘৰ দুৱাৰ ভাঙি লৈ যায় তেনেকুৱা দুখ বহুত আহে জীৱনত আৰু আমাৰ জীৱনত দুখ যিমানেই হওক আমি ভাঙি পৰিব নালাগে ভাবিব লাগে যে আজি দিন বেয়া চলি আছে কালি নিশ্চয় ভাল হ'ব তেনেকৈ ভাবি পেলাই আগবাঢ়ি যাব লাগে আৰু কষ্ট কৰি কাম কৰি দুপইচা জমাই ঘৰখন আৰু ভাল কৰিব লাগে তেতিয়া জীৱনটো ভাল হ'ব আৰু সেই আৰু আশা কৰি সদায় চলিব লাগে যে অহা জীৱনটো যেন ভাল হয় চবৰে আৰু ময়ো তেনেকৈ চিন্তা কৰোঁ কষ্ট আজি আছে যদিও কালি নিশ্চয় ভাল দিন আহিব ভগৱান নিশ্চয় চাব তেনেকৈয়ে কাম কৰি চলি আছোঁ এয়া আছিল ভিডিঅ'টোত আৰু এইটো আমাৰ ৰাস্তাটো দেখিছে আৰু এইটো আমাৰ কুকুৰ হয় ধুনু এইটো কিলকি এইটো বগী গোটেইকেইটা ৰখি আছে আৰু ঘৰত গোটেই পাত চৌধত চাওক ৰাস্তাটোৰ অৱস্থা চাওক টিং গোটেই বাগৰি গৈছে আপোনাৰ বতাহে বহুত অনিষ্ট কৰিছে মানুহবিলাকৰ ঘৰবিলাক আমাৰ ঘৰৰ ওপৰতো পাত দেখিছে তামোলৰ গছডাল ভাঙিছে নাৰিকল গছডালো ভাঙিব চাগে আৰু যেনেকুৱা বতাহ দি আছে তো এইখিনি আছিল ভিডিঅ'ত ফ্ৰেণ্ড ঘৰবোৰ চাওক কেনেকৈ ভাঙি গৈছে গোটেই ঘৰৰ টিংবিলাক উৰাই লৈ গৈছে বতাহে গুৱাহাটীৰ এনেকুৱা অৱস্থা আৰু খুৰাটোৰ ঘৰটো চাওক গোটেই টিং উৰাই লৈ গৈছে ৰাতি তো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰিব মোৰ পেজটো প্লিজ তো আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো
নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।